নমস্কাৰ প্ৰিয় সতীৰ্থসকল আজি বহুদিনৰ মূৰত শ্ৰদ্ধাৰ অনশ্ৰী কুমাৰ গগৈ বাইদেউৰ স্বৰচিত আদি কবিতা আবৃত্তি কৰিব ওলালোঁ। কবিতাটিৰ শিৰোনাম মোৰ বাবে ভেলেণ্টাইন নহবা। মোৰ বাবে তুমি ভেলেণ্টাইন নহবা, নালাগে মোক এনে ভাল পোৱা, আশাও নকৰিবা। দুৰ্দান্ত প্ৰেমিক হ'ব পাৰা, কিন্তু মোৰ ভেলেণ্টাইন নোহোৱা। ঢাক ঢোল বজাই কিয় বা কৰিব লাগে প্ৰেম, প্ৰেম অমৃতৰ নদী, হৃদয় জুৰি বৈ থাকে অহৰহ অবিশ্ৰান্ত নিৰৱধি। যিদৰে নৈ বৈ যায় সাগৰলৈ, যিদৰে সময় অনন্ত গতি ক্ষণলৈ বৈ আহে চেদ ভেদ নোহোৱাকৈ, এনেটো নহয় প্ৰেম, এয়া কি উপমা ভেলেণ্টাইন। তাতকৈ তুমি তোমাৰ হৃদয়ত এটি মন্দিৰ সাজা, ভাৰতীয় সংস্কৃতিৰে গঢ়া বিশ্ব প্ৰেমৰ আধাৰশিলা, য'ত মই জীয়াই থাকিব পাৰোঁ মমতাজৰ সমাধিৰ দৰে, লেলা মজনুৰ গভীৰ অনুৰাগীৰে, আৰু আমাৰ অসমৰ চংকী পানেৰ আত্মত্যাগে। ধন্যবাদ।